নমস্কাৰ বন্ধুসকল, খদিটো ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকে ভালেই আছে। আজি এই ভিডিঅ'টিৰ জৰিয়তে মই লেংগুৱেজ 1ৰ অসমীয়া বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি আছো আৰু আজি এই আলোচনা কৰিবলগীয়া বিষয়টো হ'ল অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষা। গতিকে ভিডিঅ'টি শেষলৈকে চাব। যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। গতিকে আমি আলোচনা আৰম্ভ কৰোঁ। অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয় আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা 1.30 কোটিৰো বেছি। অসমতে অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা হ'ল 1,30,00,000ৰো বেছি আৰু গোটেই বিশ্বজুৰি প্ৰায় 2 কোটি মানুহে অসমীয়া ভাষা কয়। অসমীয়া ভাষাৰ গঢ় আৰু ধ্বনি বৈশিষ্ট্যসমূহ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। অসমীয়া লিপিৰে এই ভাষা লিখা হয়। এতিয়া আমি যেতিয়া অসমীয়া লিখো তেতিয়াহ'লে লিপিটো কি হয়? অসমীয়া লিপি হয়। খ্ৰীষ্টীয় 5ম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ তাম্ৰফলিসমূহে প্ৰাচীন অসমীয়া লিখিত সাহিত্যৰ নিদৰ্শন পোৱা যায়। এতিয়া 5ম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ যিবিলাক তাম্ৰফলি আছিলে তাতে অসমীয়া লিপিৰ বা অসমীয়া সাহিত্যৰ নিদৰ্শন পোৱা গৈছিলে। ইয়াৰ পিছত ক্ৰমে চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত, মাধৱ কন্দলীৰ ৰামায়ণ, শংকৰ মাধৱদেৱৰ কীৰ্তন নামঘোষা, ভট্টদেৱৰ কথাগীত আৰু গুৰুচৰিত, বুৰঞ্জী সাহিত্য আদিৰ পিছত সৃষ্টি হোৱা অৰুণোদয়, জোনাকী, ৰামধেনু আদি বিভিন্ন সাহিত্যৰ মাজেৰে অসমীয়া ভাষাই পূৰ্ণাংগ অৱস্থা লাভ কৰে। এই পূৰ্ণাংগ অৱস্থা লাভ কৰে বুলি ক'লে খ্ৰীষ্টীয় দ্বাদশ একাদশ শতিকা বুলি ধৰা হয়। আৰু পোনপ্ৰথমে এই অসমীয়া ভাষাটো কি হৈছিলে, আমাৰ হিন্দু ৰজাসকলৰ যিবিলাক তাম্ৰফলি আছে, ৰজাসকলে তাম্ৰফলিসমূহত লিখি থৈছিলে, যিবিলাকৰ জৰিয়তে অসমীয়া লিখিত সাহিত্যৰ নিদৰ্শন পোৱা গৈছিল। ইয়াৰ পিছত চৰ্যাপদবোৰ যিবিলাক নেকি অসমৰ বাহিৰত তিব্বততো চলিছিল, চৰ্যাপদবোৰ বা দোহাবোৰ, য'ত নেকি অসমৰ ধ্বনিতত্ত্ববোৰ অসমীয়া ভাষাৰ ধ্বনিতত্ত্ববোৰৰ প্ৰদৰ্শন পোৱা গৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত শ্ৰীকৃষ্ণ কীৰ্তন, হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত, ৰামায়ণ, কীৰ্তন নামঘোষা, কথাগীতা, কথাগুৰু চৰিত, বুৰঞ্জী আদি সাহিত্যৰ সৃষ্টি হয় আৰু অৰুণোদয়, জোনাকী, ৰামধেনু আদি বিভিন্ন সাহিত্যৰ মাজেৰে অসমীয়া ভাষাই পূৰ্ণাংগ অৱস্থা লাভ কৰিছিল। এতিয়া অসমীয়া ভাষা ক'ৰ পৰা আহিছে কিছুমান ভাগ ইয়াত দেখিব পাৰিব। এই টেবুলটোতে আছে। ইণ্ডো ইউৰোপীয় বা ভাৰত ইউৰোপীয়। ইয়াত দুটা ভাগ আছে। এটা হ'ল কেণ্টুম শাখা, আনটো হ'ল খতম শাখা। খতম শাখাৰ ভাগ হ'ল আৰ্য ভাষা বা ভাৰত ইৰানীয়। আৰ্য ভাষাৰ 3টা ভাগ আছে: ইৰানীয়, দৰ্দীয়, ভাৰতীয় আৰ্য। ভাৰতীয় আৰ্যৰ 3টা ভাগ আছে: প্ৰাচীন ভাৰতীয় আৰ্য, মধ্য ভাৰতীয় আৰ্য, নব্য ভাৰতীয় আৰ্য। এটা মধ্য ভাৰতীয় আৰ্যৰ আকৌ 3টা ভাগ আছে: আদি প্ৰাকৃত, মধ্য প্ৰাকৃত আৰু অন্ত প্ৰাকৃত বা অপভ্ৰংশ। অপভ্ৰংশৰ আকৌ 4টা ভাগ আছে, কিন্তু ইয়াত এটা দিয়া হৈছে। 4টাৰ পিছত মাগধী অপভ্ৰংশ, সৌৰখিনি আছে, মহাৰাষ্ট্ৰী আছে, পৈশাচী আছে। কিন্তু মাগধী অপভ্ৰংশৰ পৰাই কি হৈছে, অসমীয়া ভাষাৰ সৃষ্টি হৈছে। লগতে উড়িয়া, মগহী, মৈথিলী, বঙলা এইবিলাক ভাষাও এই মাগধী অপভ্ৰংশৰ পৰা
সৃষ্টি হৈছে। অসমীয়া ভাষাৰ বিকাশক ডক্টৰ বাণীকান্ত কাকতিয়ে তিনিটা ভাগত ভাগ কৰিছে। 1 নম্বৰ প্ৰাচীন অসমীয়া, চতুৰ্দশ শতিকাৰ পৰা 16শ শতিকাৰ শেষলৈকে। এই কালচোৱাক আকৌ প্ৰাক বৈষ্ণৱ আৰু বৈষ্ণৱ দুটা ভাগত ভগাব পাৰি। এতিয়া ডক্টৰ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ বিকাশক তিনিটা ভাগত ভাগ কৰিছে। প্ৰথমটো হৈছে প্ৰাচীন অসমীয়া, আৰু এইটো হৈছে চতুৰ্দশ শতিকাৰ পৰা 16শ শতিকালৈকে। আৰু এই সময়খিনিক কৈছে প্ৰাক বৈষ্ণৱ আৰু বৈষ্ণৱ দুটা ভাগত ভাগ কৰিছে। মানে শংকৰদেৱৰ সময়খিনিক প্ৰাচীন অসমীয়া যুগ বুলি ডক্টৰ বাণীকান্ত কাকতিয়ে ভাগ কৰিছে। মধ্যযুগীয় অসম সপ্তদশ শতিকাৰ পৰা 19বিংশ শতিকাৰ আৰম্ভণিলৈ, এইটো আহোম ৰাজসভাৰ বুৰঞ্জীৰ গদ্যলৈকে। আহোম ৰাজসভাৰ যিবিলাক বুৰঞ্জী আছিলে, এই বুৰঞ্জীৰ পৰা আৰম্ভ কৰি একেবাৰে গদ্যলৈকে। 3 নম্বৰ আছে আধুনিক অসমীয়া, 19বিংশ শতিকাৰ পৰা বৰ্তমানলৈকে, যিটো আধুনিক সাহিত্য বুলি কোৱা হয়, বা 19বিংশ শতিকাৰ পিছত অসমীয়া ভাষাৰ যিটো বিকাশ হৈছে সেইটো ভাগ ৰাখিছে আধুনিক অসমীয়া। উপভাষা 19বিংশ শতিকাত খ্ৰীষ্টীয় মিছনেৰীসকলে যি ভাষাত শিৱসাগৰ জিলাত অৰুণোদয় ছপা কৰিছিল, সেই ভাষাই সময়ত মান্য ভাষা হৈছিল, আৰু সেই ভাষাই বৰ্তমান চৰকাৰী ভাষা। অসমৰ সংবাদপত্ৰ, স্কুল কলেজ আদিতো এই ভাষাকে ব্যৱহাৰ কৰা হয়, কিন্তু বৰ্তমান অসমত ইয়াৰ বাহিৰেও কেইবাটাও উপভাষা প্ৰচলিত আছে। এতিয়া উপভাষা সাধাৰণতে হয় কি? উপভাষাবিলাক সাধাৰণতে এটা অঞ্চলৰ বা এটা ভৌগোলিক পৰিৱেশত চলা এটা ভাষা, যিটো ভাষা নেকি মূল ভাষাৰ পৰা কিছুমান ধ্বনি বা ধ্বনি সংযোগ বা শব্দমালা বা ভাষাৰ ৰূপটো অলপ বেলেগ। গতিকে এনে ভাষাৰ ৰূপবিলাকক উপভাষা বুলি কোৱা হয়। আৰু উপভাষা সৃষ্টিৰ মূল কাৰণ হ'ল যে মানুহৰ মাজত মিলা প্ৰীতি কম হোৱা, বা যাতায়াতৰ অসুবিধা, আদান প্ৰদানৰ অসুবিধা, বা এইটো এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ অহা যোৱাৰ অসুবিধা। এইখিনি কাৰণৰ কাৰণে কি হয়, এটা ভাষাৰ পৰা উপভাষাৰ সৃষ্টি হয়। এতিয়া ধৰি লওক ইয়াত কৈছে যে অসমৰ যিটো চৰকাৰী ভাষা হয় অসমীয়া, যিটো মিছনেৰীসকলে শিৱসাগৰ জিলাত অৰুণোদয় ছপা কৰিছিল, যিটো ভাষাত, সেই ভাষাটোকে মান্য ভাষা বুলি ধৰা হৈছিল। কিন্তু সেই একে সময়ত আমাৰ নামনি অসমত কি হৈছিল, নামনি অসমৰ মানুহে হয়তো তেতিয়া উজনি অসমত যাব পৰা নাছিল, বা তেতিয়া যাতায়াতৰ সুবিধা নাছিল, যাৰ কাৰণে নামনিৰ অসমৰ মানুহখিনিয়ে অলপ বেলেগ ধৰণৰ কথা পাতিব ধৰিলে। ভাষা একেটাই, অসমীয়া ভাষা, কিন্তু সিহঁতৰ ভাষাৰ উচ্চাৰণ বা ধ্বনি তত্ত্ববিলাক বেলেগ। আকৌ শিৱসাগৰ বা আমাৰ উজনি অসমৰ ভাষাৰ উচ্চাৰণ বা ধ্বনি তত্ত্ববিলাক বেলেগ। গতিকে শিৱসাগৰৰ ভাষাটোক যদি অসমীয়া ভাষা মান্য ভাষা বুলি ধৰা হয়, তেতিয়াহ'লে সেই নামনিত সৃষ্টি হোৱা ভাষাটো হ'ব উপভাষা। কাৰণ এই উপভাষাটো এই অসমীয়া ভাষাৰ পৰাই জন্ম লাভ কৰিছে। ডক্টৰ বাণীকান্ত কাকতিৰ মতে অসমত দুটা উপভাষাৰ প্ৰচলন আছে, পূব আৰু পশ্চিম উপভাষা। গতিকে ইয়াত ডক্টৰ বাণীকান্ত কাকতিয়ে অসমত দুটা উপভাষাৰ কথা কৈছে, এটা উজনি অসমৰ উপভাষা আৰু এটা নামনি অসমৰ উপভাষা। কিন্তু বৰ্তমান উপভাষা বিভাজনত 4টা ভাগত ভাগ কৰা দেখা যায়। এইটো বাণীকান্ত কাকতিৰ মতে দুটা ভাগত ভাগ আছিল, কিন্তু ইয়াৰ বৰ্তমান 4টা ভাগত ভাগ দেখা যায়। যেনে প্ৰথমটো হ'ব পূৰ্বৰ বা উজনি অসমৰ উপভাষা। উজনি অসমৰ উপভাষা যোৰহাট, শিৱসাগৰ, লখিমপুৰ, ধেমাজি আদি অন্যান্য জিলাত ব্যৱহাৰ কৰা ভাষা। মধ্য অসমৰ উপভাষা নগাঁও, মৰিগাঁও আদি আৰু তাৰ দাঁতি কাষৰীয়া অঞ্চলত কোৱা
উপভাষা। কামৰূপীয়া উপভাষা কামৰূপ, নলবাৰী, বৰপেটা, দৰং, কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাত চলা উপভাষা। আৰু গোৱালপৰীয়া উপভাষা গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও জিলাত আৰু চিৰাং জিলা। এই জিলাসমূহত চলা ভাষাখিনি হ'ল গোৱালপৰীয়া উপভাষা। গতিকে বৰ্তমান এই চাৰিটা ভাগত ভাগ কৰা হৈছে, কাৰণ এই চাৰিটা ভাগৰ প্ৰত্যেক জিলাকেইটাত বা ভাগৰ জিলাসমূহ যিখিনি আছে তাত 2-4টা জিলাত ভাষা একেটাই চলে বা ভাষাৰ খুৰ বা ধ্বনি একে থাকে। কিন্তু তাৰ পৰাই যদি আমি উজনিৰ পৰা যদি আমি মধ্য অসমলৈ আহোঁ তেতিয়া ভাষা অলপ বেলেগ হৈ যায়। আকৌ কামৰূপৰ ফালে গ'লে বা নলবাৰী, বৰপেটা গ'লে অলপ ভাষাটো বেলেগ হৈ যায়। আকৌ যদি আমি ধুবুৰী বা কোকৰাঝাৰ যাওঁ বা গোৱালপাৰা যাওঁ তাত অসমীয়া ভাষাটো অলপ বেলেগ হৈ যায়। গতিকে এই সকলোসমূহ হ'ল উপভাষা, যিটো নেকি অসমীয়া মূল ভাষা মান্য বা লিখিত ভাষাৰ পৰাই সৃষ্টি হৈছে। আৰু কেনেকৈ সৃষ্টি হৈছে? মানুহৰ আদান প্ৰদান, অহা যোৱা বা যাতায়াতৰ অসুবিধাৰ কাৰণে এনেধৰণৰ উপভাষাৰ সৃষ্টি হৈছে। গতিকে এইখিনিত আমি অসমীয়া ভাষাৰ কেনেকৈ উৎপত্তি হৈছে বা উপভাষাৰ বিষয়ে মূল কথাখিনি আমি আলোচনা কৰিলো। ভিডিঅ'টি যদি ভাল লাগিছে বন্ধুসকল লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ লাইক শ্বেয়াৰে মোক আকৌ ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহিত কৰে। এতিয়া আমি কিছুমান আৰ্হি প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। 1 নম্বৰত আছে অসমীয়া ভাষা কি গোষ্ঠীৰ ভাষা? অসমীয়া ভাষা হ'ল আৰ্য ভাষা গোষ্ঠীৰ ভাষা। 2 নম্বৰ, অসমীয়া ভাষাই ৰূপ পায় কেতিয়া? অসমীয়া ভাষাই পূৰ্ণাংগ ৰূপ পায় খ্ৰীষ্টীয় 10ম-11ম শতিকাত। 3 নম্বৰ, অসমীয়া ভাষাত প্ৰভাৱ পেলোৱা এটা উল্লেখযোগ্য ভাষাগোষ্ঠীৰ নাম উল্লেখ কৰা। অসমীয়া ভাষাত প্ৰভাৱ পেলোৱা এটা উল্লেখযোগ্য ভাষাগোষ্ঠীৰ নাম হ'ল তিব্বত বৰ্মী। কাৰণ তিব্বতত কি আছিল? চৰ্যা গীতবোৰ চলিছিল বা দোহাবোৰ চলিছিল, য'ত নেকি অসমীয়া ভাষাৰ ধ্বনি বা সুৰৰ প্ৰভাৱ দেখা গৈছিল। 4 নম্বৰ, অসমীয়া ভাষা প্ৰসাৰত গুৰুত্ব দিয়া অসুৰ ৰজাজন কোন আছিল? আৰ্য ভাষাৰ প্ৰসাৰত গুৰুত্ব দিয়া অসুৰ ৰজাজন আছিল নৰকাসুৰ। 5 নম্বৰ, অসমত ব্ৰাহ্মণসকলক প্ৰতিষ্ঠা কৰা ৰজাজন কোন আছিল? নৰকাসুৰ। 6 নম্বৰ, ভাৰতীয় আৰ্য ভাষাৰ স্তৰ কেইটা? ভাৰতীয় আৰ্য ভাষাৰ স্তৰ হ'ল 3টা। কি আছিল? প্ৰাচীন ভাৰতীয় আৰ্য ভাষা, মধ্য ভাৰতীয় আৰ্য ভাষা আৰু নব্য ভাৰতীয় আৰ্য ভাষা। মধ্য ভাৰতীয় আৰ্য ভাষাৰ এটা উদাহৰণ হ'ল পালি ভাষা। 8 নম্বৰ, প্ৰাচীন আৰ্য ভাষাৰ 2টা উদাহৰণ হ'ল বৈদিক ভাষা আৰু সংস্কৃত ভাষা। আমাৰ ভাৰতৰ একেবাৰে প্ৰাচীন পুৰণি ভাষা কি হয়? বৈদিক ভাষা আৰু সংস্কৃত ভাষা। 9 নম্বৰ, প্ৰাকৃত ভাষাৰ স্তৰ কেইটা? প্ৰাকৃত ভাষাৰ স্তৰ 3টা, আদি প্ৰাকৃত, মধ্য প্ৰাকৃত আৰু অন্ত প্ৰাকৃত। আদি প্ৰাকৃতৰ নিদৰ্শন ক'ত পোৱা যায়? আদি প্ৰাকৃতৰ নিদৰ্শন অশোকৰ শিলালিপিত পোৱা যায়। 11 নম্বৰ, অপভ্ৰংশৰ নমুনা পোৱা এখন গ্ৰন্থ কি? অপভ্ৰংশৰ নমুনা পোৱা এখন গ্ৰন্থ হ'ল কীৰ্তিলতা। 12 নম্বৰ, সহজীয়া বৈদ্যাচাৰ্যসকলৰ গীতবিলাকক কি বুলি জনা যায়? সহজীয়া বৈদ্যাচাৰ্যসকলৰ গীতবিলাকক চৰ্যাপদ বুলি কোৱা হয়, যিটো নেকি তিব্বত বা বৌদ্ধ ধৰ্মীৰ লোকসকলে ব্যৱহাৰ কৰিছিল চৰ্যাপদবোৰ বা দোহাবোৰ, য'ত অসমীয়া ভাষাৰ ধ্বনি তত্ত্ববোৰ বা খুৰ দেখা পোৱা গৈছিল। 13 নম্বৰ প্ৰশ্ন, প্ৰাকৃতৰ আঞ্চলিক ৰূপ কেইটা? প্ৰাকৃতৰ আঞ্চলিক ৰূপ 4টা আছিল। আৰু 4টা কি আছিল? পৈশাচী, মহাৰাষ্ট্ৰী, সৌৰখেনী আৰু মাগধী।
14 নম্বৰ প্ৰশ্ন, প্ৰাচ্য অপভ্ৰংশৰ শাখা কেইটা? প্ৰাচ্য অপভ্ৰংশৰ শাখা আছিল 4টা। প্ৰাচ্য অপভ্ৰংশৰ পৰা ওলোৱা এটা ভাষা। প্ৰাচ্য অপভ্ৰংশৰ পৰা ওলোৱা এটা ভাষা হ'ল পশ্চিম বংগৰ উপভাষা। 16 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ বিষয়ে লিখা বিদেশী পৰিব্ৰাজকজন কোন আছিল? অসমীয়া ভাষাৰ বিষয়ে নিজৰ জীৱনীত লিখি যোৱা চীনা পৰিব্ৰাজকজনৰ নাম আছিল হিউৱেন চাং, আৰু তেওঁ ভাস্কৰ বৰ্মনৰ দিনত বা ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত অসমলৈ আহিছিল। 17 নম্বৰ প্ৰশ্ন, চৰ্যাপদবোৰ অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে? চৰ্যাপদবোৰ অসমীয়া ভাষাৰ ধ্বনিতত্বৰ লগত মিল আছে। 18 নম্বৰ প্ৰশ্ন, চৰ্যাপদবোৰত ব্যৱহৃত হোৱা অসমীয়া শব্দ এটা হ'ল মূলান। 19 নম্বৰ, মাধৱ কন্দলীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল? মাধৱ কন্দলীয়ে ৰামায়ণ ৰচনা কৰিছিল। 20 নম্বৰ, অসমীয়া আৰু বঙলা সাহিত্যৰ উমৈহতীয়া সম্পদৰূপে পৰিগণিত গ্ৰন্থখন কি? অসমীয়া আৰু বঙলা সাহিত্যৰ উমৈহতীয়া সম্পদৰূপে পৰিগণিত গ্ৰন্থখন হ'ল কৃষ্ণ কীৰ্তন। 21 নম্বৰ প্ৰশ্ন, মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যৰ উল্লেখযোগ্য নিদৰ্শন কি? মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যৰ উল্লেখযোগ্য নিদৰ্শন হ'ল বুৰঞ্জী সাহিত্য। 22 নম্বৰ প্ৰশ্ন, বুৰঞ্জীৰ গদ্যত কি উপভাষাৰ নিদৰ্শন পোৱা যায়? বুৰঞ্জীৰ গদ্যত কামৰূপী উপভাষাৰ নিদৰ্শন পোৱা যায়। 23 নম্বৰ প্ৰশ্ন, তলত দিয়া গদ্যৰ নিদৰ্শনটো ক'ৰ পৰা লোৱা হৈছে? তাকে শুনি লক্ষী নাৰায়ণে দিলাক খেদি আহিল, বংগালে খহবাক নাপাই গড়ৰ ভিতৰতে খোকাই মৰে, তাহানাৰ মুখত আহনাৰ সঙ্গে, তবে গুৱাহাটীত ধৰিলে যায় আৰু অজ্ঞানত মৰিছা। এই গদ্য নিদৰ্শনটো লোৱা হৈছে বুৰঞ্জীৰ পৰা। 24 নম্বৰ প্ৰশ্ন, কোন সময়ত কমতাপুৰত সাহিত্যৰ সৃষ্টি হয়? কমতাপুৰত সাহিত্যৰ সৃষ্টি হয় 10ম শতিকাত। 25 নম্বৰ প্ৰশ্ন, কামৰূপী ভাষাটো অসমৰ বাহিৰৰ কোনখন ঠাইত প্ৰচলিত আছিল? কামৰূপ ভাষাটো অসমৰ বাহিৰৰ বিহাৰৰ পূৰ্ণিয়া জিলাতো প্ৰচলিত আছিল। উপভাষা কাক বোলে? ভাষাৰ আঞ্চলিক ৰূপক বোলে। 27 নম্বৰ, ভাষাৰ অখণ্ডতা ৰক্ষাত কোনে প্ৰধান ভূমিকা লয়? ভাষাৰ অখণ্ডতা ৰক্ষাত সাহিত্যিকে প্ৰধান ভূমিকা লয়। 28 নম্বৰ প্ৰশ্ন, ভাষাৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত ভূমিকা লোৱা এটা উপাদান হ'ল যাতায়াতৰ সুবিধা। গতিকে যাতায়াতৰ সুবিধা থাকিলে কি হ'ব? মানুহৰ আদান প্ৰদান হ'ব, আৰু মানুহৰ আদান প্ৰদান হ'লে কি হ'ব? মানুহৰ ভাৱৰ বা ভাষাৰো আদান প্ৰদান হ'ব, যাৰ কাৰণে কি হয়? ভাষা একেটাই থাকি যাব, মানে ভাষাটোৰ ভাগ নহয়, উপভাষাৰ সৃষ্টি নহয়। 29 নম্বৰ প্ৰশ্ন, মান্য ভাষাৰ সৃষ্টি হয় ক'ৰ পৰা? উপভাষাৰ পৰা। উপভাষাৰ পৰা সৃষ্টি হোৱা এটা মান্য ভাষা হ'ল অসমীয়া ভাষা। 31 নম্বৰ প্ৰশ্ন, উপভাষা এটাই মান্য ভাষা স্বীকৃতি লাভ কৰাৰ মাধ্যমবোৰ হ'ল বাতৰি কাকত। গতিকে উপভাষাই এটা মান্য ভাষা স্বীকৃতি লাভ কৰাৰ বাবে মাধ্যম এটা কি হ'ব পাৰে? বাতৰি কাকত হ'ব পাৰে। ঠিক এনেকৈ অসমীয়া ভাষাও কি হৈছিলে? উপভাষাৰ পৰা মান্য ভাষাৰ ৰূপত মান্য ভাষাৰ স্বীকৃতি লাভ কৰিছিলে, আৰু কিহৰ জৰিয়তে? অৰুণোদয় আলোচনীৰ জৰিয়তে এই স্বীকৃতি পাইছিল। 32 নম্বৰ প্ৰশ্ন, সাংস্কৃতিক কেন্দ্ৰৰ পৰিৱৰ্তনে সৃষ্টি কৰা এটা মান্য ভাষা হ'ল অসমীয়া। 33 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ ৰচনাত কোন জিলাৰ ভাষাৰ নিদৰ্শন পোৱা যায়? শংকৰদেৱৰ ৰচনাত কামৰূপ জিলাৰ ভাষাৰ নিদৰ্শন পোৱা যায়। 34 নম্বৰ, অসমীয়া ভাষাৰ এটা উপভাষা হ'ল কামৰূপী। 35 নম্বৰ, অসমীয়া ভাষালৈ উল্লেখযোগ্য বৰঙণি যোগোৱা ভাষাটো হ'ল বড়ো ভাষা। 36 নম্বৰ, আহোম ৰজাসকলৰ তত্বাৱধানত সাংস্কৃতিক কেন্দ্ৰৰূপে পৰিগণিত হোৱা ঠাইডোখৰ হ'ল শিৱসাগৰ। 37 নম্বৰ, দক্ষিণ পাৰত চলা উপভাষাটো ব্যৱহাৰ হয় ক'ত? ব্যৱহাৰ হয় ছয়গাঁৱত।
38 নম্বৰ অসমৰ নামনি অঞ্চলত গঢ়ি উঠা সাহিত্য সংস্কৃতিৰ কেন্দ্ৰস্থলটো হ'ল কমতাপুৰ। 39 নম্বৰ প্ৰশ্ন কামৰূপী উপভাষাৰ পৰিসৰ কমি উপভাষালৈ পৰিৱৰ্তিত হয় কেতিয়া? 17 শতিকাৰ পিছত। গতিকে আজিৰ আলোচনা ইমানেই আছিল।